So hello and good morning everyone. Welcome back to my YouTube channel Devil RP Vlogs. আশা কৰো সকলোৱে ভালে আছে আৰু ভালে থাকিবও লাগে। So আজি আমি গৈ আছো এটা ওয়াটাৰফল। So আপোনালোকে থাম্বনেলত চাই গমে পাইছে চাগে। So ভিডিওটো শেষলৈ চাই থাকক কেনেকুৱা কৰ ৰাস্তাটো কেনেকুৱা হয় সব দেখুৱাম ভালদৰে। So স্কিপ নকৰিব। So বলক আগত লগ পাইছো। আৰু এইফালে আছে মোৰ বাইকটো মোৰ ধনু থাকি থৈ দিও মানে নহলে লেতেৰা হৈ যাব। এতিয়া বাজিল 11টা আৰু আমি ওলাই আহিছোঁ। চাই থাকক ভিডিঅ' শেষলৈ চাব স্কিপ নকৰিব মজা লাগিব চাই থাকক। ভগৱানে মানে আমাৰ লগত মাজাক কৰি আছে নেকি তেতিয়া মই ক'লোঁ বতৰটো আজি ঠাণ্ডা আছে ভালে আছে তেতিয়া দেখোন বতৰটো পুৰা গৰম দি দিলে। বৰ্তমান আমি ক'লোঁ এতিয়া গৈছোঁ আৰু ডাঙৰ লগৰে পৰা বিজা কাম চলিছে। ক'ত আছে জলদি এই দেৰি কৰিলে নহ'ব। লাহে লাহে বৰ্তমান এতিয়া আমি পালোঁ দীপৰ বিল। আজি চানডে তো আপোনালোকে এইটো দীপৰ বিল নহয় ফ্লাৱাৰ্ছ পইণ্ট বুলি কয় বাৰু চানডেটো ধুনীয়া জেগা এতিয়াহে কাপোৰ আমি আহি পালোঁ আপোনাৰ কপিলি যোৱা ৰাস্তা। আমি কপিলি নাযাওঁ আমি যাওঁ চলাকাল যাওঁ তো আগে দিয়ে এটা রাইট সাইডে শর্টকাট রাস্তা আছে এইটো একলে পানী আছে জাম লাগিছে বেছি নয়তো আমি মানে এইফালে আপোনালোকে যদি গুৱাহাটীৰ এফালৰ পৰা আহে তো ৰাইট চাইডে এনেকুৱা আহিব আৰু যদি আপোনালোকে গোৱালপাৰা চাইডৰ পৰা আহে দুপৰীয়া চাইডৰ পৰা লেফ্ট চাইডে এতিয়া বেটাৰী গাড়ী চলাই আছে মানে বেটাৰী এতিয়া আমি আছোঁ স্কুটিত আৰু মোৰ বাইকটো যাতে ৰাস্তাটো কিন্তু মজা কৰিছে তো এইফালে আছে চাবাত বাগিচা আপোনালোকে দেখাই পাইছে আগত কি ধুনীয়া প্লেচ মানে এইটো আপোনালোকে যদি এতিয়া আহে না ফটো নাথাকে মানে যাবই নাপায় ইমান ধুনীয়া। আজি হাতুৰা কামটো
নদী নাই। আছে হাতী অহা যোৱা ৰাস্তা, ইয়াতে হাতী ওলাব পাৰে গাইজ। আপোনালোকে দয়া কৰিব, দয়া কৰিব। দেখা পাই আছে এইফালে আহি পালোঁ আমি চলকাধাৰা ৱাটাৰফল লিখা আছে ইয়াতে ধুনীয়াকৈ আহিলোঁ। এইফালে সোমাই ঠাণ্ডা ঠাণ্ডা ভাৱ আহিলে মজা আহিব গাইজ, গা ধুই ধুনীয়া লাগিব। ৱাটাৰফলটো জিন্দা আছে ন। গাইজ দেখা পাইছে মানুহ কিমান, একদম আজি চানডে বোলে পুৰা ভিৰ। গাড়ী পাৰ্কিং আজি চানডে যিহেতু মানুহ মানে অলপ বেছি হৈ গৈছে, চাব পাৰে চব ফালে মানুহ। আহি কেনে আৰম্ভ হৈ গ'ল গা ধোৱা। মজা গাইজ, চাব পাৰে আপোনালোকে। কেনেকুৱা লাগি আছে? क्या बोला तूने? কেনেকুৱা বেটা? কেনেকুৱা? কোনোবা লাভ মনে কৰিছে চাওক। কেনেকুৱা লাগিল গা ধুই? একদম মজা লাগিল, কিন্তু এতিয়া বৌদ্ধ গৰম লাগি আছে। গা ধোৱাৰ সময়ত বেয়া ঠাণ্ডা লাগি আছিল। এতিয়া কি ক'ম, আপোনালোকে আহিলে এচি লগত লৈ আহিব। প্ৰণজিত কেনেকুৱা লাগিল গা ধুই? এবাৰ চাই দিয়া এতে কেমেৰা। এই হিৰো বেয়া হয় দাস, আমাৰ দাস দেখা পাইছে উল্টি বাগৰি চব তেৰা মেৰা গা ধুইছে। মাছ চাছ সোমাইছিল নেকি পেনত? চিঞৰি মাতে বহি গৈছে। চ' বঢ়িয়াকৈ এতিয়া আমি গা চা ধুই ল'লোঁ ইয়াতে, আৰু এতিয়া আমি যাম চান্দুবি লেকৰ ফালে। চ' চান্দুবি লেক মই চোৱা নাই, আৰু ময়ো চাওঁ লগতে আপোনালোকৰ। চ' এইফালে চান্দুবি আহি পাইছোঁ, চাব পাৰে আপোনালোকে। ইয়াতে নাও আছে, আপোনালোকে উঠিব পাৰে। 100 টকাকৈ টিকেট এটা নাৱত। কি মজা। ভিডিওটো ইয়াতে শেষ কৰোঁ, আৰু ভিডিওটো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।